হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মই মাৰ ঘৰলৈ আহিছিলোঁ আৰু মাৰ ঘৰলৈ আহি বাৰীত সোমাই চিধাই কচু বুটলিলোঁ আৰু কচুৰ লগত মই বিলাহী ঘৰৰ পৰাই লৈ আহিছিলোঁ আৰু এতিয়া মই কচুখিনি ভালকৈ ধুই লৈ এটা প্ৰেছাৰ কুকাৰত দি লৈছোঁ। তাত অকণমান মচুৰ দালি তিয়াই থৈছিলোঁ, সেইখিনি দিলোঁ আৰু নিমখ অকণমান দি অকণমান পানী দিলোঁ আৰু এতিয়া মই ভালকৈ প্ৰেছাৰ কুকাৰটো চিটি মৰাই ল'ম। 2টা বা 3টা ধুনীয়াকৈ কচুখিনি সিজি যাব। তাৰপিছত এখন কেৰাহীত এনেকৈ অকণমান সৰিয়হ তেল দি ল'লোঁ আৰু তাত মই তেলখিনি গৰম হোৱাৰ লগে লগে পাঁচফোৰণ আৰু জলকীয়া দিলোঁ আৰু লগত মই বিলাহীখিনি এড কৰি দিলোঁ আৰু বিলাহীখিনি অকণমান নিমখ আৰু হালধি দি লৈ ভালদৰে এতিয়া ভাজি লৈছোঁ। এনেকৈ বিলাহীখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত তাত মই সিজাই থোৱা কচুখিনি এড কৰি দিছোঁ আৰু কচু টেঙা খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ কচু টেঙা, তাতো যদি কণ বিলাহীৰ লগত হয় আৰু টেষ্টি হয়। এতিয়া মই তাত অকণমান চেনি দি দিছোঁ। চেনিটো অপশ্যনেল হয়, কোনোবাই দিবও পাৰে, কোনোবাই নিদিওঁ বুলিলেও নিদিবও পাৰে, কিন্তু মই দিলে এটা বৰ ধুনীয়া ফ্লেভাৰো তাত ওলায়, সেয়েহে দিলোঁ। আৰু এতিয়া মই ভাত সাজ দুপৰীয়া এনেকৈ আজি ৰেডি কৰিছিলোঁ। ভাত সাজৰ লগত আছিলে অকণমান মগু দালি বনাইছিলোঁ আৰু কচু টেঙা আছিলে লগত। তাৰ লগত আছিলে অকণমান গাজৰ আৰু বিলাহী পিঁয়াজ এনেকৈ এখন চাটনি আছিলে আৰু কেৰেলা ভাজি। কেৰেলা ভাজি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু বগৰী আচাৰ আছিলে, ভণ্টিয়ে বনাই থোৱা মিঠা বগৰী আচাৰ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।